Hey guys, Tisnaki vlogger অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মাঘ বিহুৰ উৰুকা হয় আৰু প্ৰথমতে মই আপোনালোক সকলোলৈকে মাঘ বিহুৰ হিয়াভৰা উলগ জনাইছো। আৰু আজি আমি এফালে ফুৰিবলৈ যাম। ক'ত যাম এতিয়া নকওঁ, কিন্তু গাড়ীত কম ক'ত যাম। আৰু সেইকাৰণে ব্লগটো ঘৰৰ পৰাই আৰম্ভ কৰিছো। আৰু এফালে আমাৰ ফুলবিলাক ভৰাই থৈ যাব লগা হৈছে। ফুলবিলাক দেখাই দিওঁ আপোনালোকক, কাৰণ বাহিৰত থৈ গ'লে গৰু ছাগলীয়ে খাব পাৰে। আমি ভালমান কেইদিনৰ কাৰণে নাথাকিম যে 10 দিন মানেই হ'ব প্ৰায়। আৰু এতিয়া চাওক ফুলখিনি কেনেকৈ ভৰাই থৈ গৈছে। এইখিনি চাওক ফুলখিনি ভিতৰত ভৰাই থৈ যাব লগা হৈছে এনেদৰে। কালি ৰাতিয়ে ভৰাই থৈছিলোঁ বাৰু। ভিতৰত এতিয়া থৈ গৈছোঁ, মৰিও যাব পাৰে, পানী দি পেলাই থৈ গৈছোঁ বাৰু। এইখিনি ভিতৰত গোটেইখিনি ভৰাই থৈ যাব লগা হ'ল। গৰু ছাগলীৰ পৰা নহ'লে খাই দিব, উপায় নাই। আৰু এইখিনি পিটুনিয়া হৈছিলে, মই সৰুতেই পুলি আনিছিলোঁ, কিন্তু এতিয়া ধুনীয়াকৈ বাঢ়িছিলে। আৰু ভিতৰত ভৰাই থৈ যাব লগা হৈছে, পানী নেপায় হয়তো মৰিও যাব পাৰে। বেয়াও লাগিছে, কিন্তু থৈ নগ'লেও উপায় নাই ভিতৰত। এইখিনি চাওক কিমান ধুনীয়াকৈ বাঢ়িছিলে। ৰ'বা, এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু অথনি ক'ত যাম আপোনালোকক কোৱা নক'লোঁ। মই ওলাই আহি গাড়ীত ক'ম বুলি কৈছিলোঁ, কিন্তু এতিয়া কৈছোঁ আপোনালোকক ক'ত যাম। ফোন কৈ দিয়াচোন, তুমিয়ে ক'ত যাম? যোৰহাট। অঁ, এতিয়া আমি যোৰহাট যাম। আমি বৰ্তমান হাজবেণ্ডৰ চাকৰি সূত্ৰে ডিব্ৰুগড়ত আছোঁ। আৰু আজি বিহু যিহেতুকে সেইকাৰণে আমি ঘৰলৈ গৈ আছোঁ। ঘৰ আমাৰ যোৰহাটত। আৰু ঘৰলৈ গৈ আপোনালোকক দেখুৱাম আমাৰ ঘৰত কেনেকৈ বিহুৰ আয়োজন চলিছে, কি কৰিছে ঘৰত, সকলোখিনি দেখুৱাই থাকিম। আৰু আজি মনটো ভালো লাগিছে, বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ বিহু বুলি। সকলোৱে ঘৰত আশাও কৰি আছে। এতিয়া এইও ভাল পাইছে, আজি ঘৰলৈ আহিবলৈ পালে বহুত ভাল পায়, ফূৰ্তি কৰে। ভাল লাগিছে নাই? কৈ দিয়াচোন। লাগিছে। তোমাৰ ভাল লাগিছে নাই? এইফালেও ভাল লাগিছে বোলে। আমাৰ সকলোৰে আজি মনটো ভাল লাগিছে বহুত দিনৰ মূৰত ঘৰলৈ অহাৰ কাৰণে। আৰু সকলোখিনি আপোনালোকক দেখুৱাই থাকিম, ঘৰৰ কি কৰিছে, কি নাই কৰা। আপোনালোকে চাই থাকিব আগলৈ ভিডিঅ'টো। তেতিয়াহ'লে আমি গৈ থাকোঁ। এটা কথা ক'বলৈ থাকিলে আপোনালোকক, মোৰ হাজবেণ্ডৰ ঘৰো যোৰহাটতে হয় আৰু মোৰ মাৰ ঘৰো যোৰহাটতে হয়। সেইকাৰণে আজি বহুত বেছিয়ে ভাল লাগিছে। আজি সকলোকে লগ পাম বহুত দিনৰ মূৰত। আৰু আমি ঘৰলৈ আহিলে বহুত কাপোৰো সামৰি আনিব লাগে। আমি 10 দিনমানৰ কাৰণে হাজবেণ্ডে ছুটি লৈছে ডিউটিৰ পৰা, আৰু সেইকাৰণে বহুত কাপোৰ আনিছোঁ। গাড়ীখন চাওক গোটেই ভৰ্তি, পাছৰ চিটটো ছোৱালীজনী যেনে তেনে বহি গৈছে। আৰু এইফালে চাওক নুজুৰিছেগৈ গাড়ীখনত। এয়া মৰাণ পাইছোঁহি এতিয়া। আজি বহুত ভিৰ হয় গাড়ী, বিহুৰ বজাৰ আছে যে সেইকাৰণে চাগে ভিৰ লাগিছে আজি। এতিয়া আমি তিয়ক পাইছোঁহি আহি। আৰু এইফালে চাওক, ইয়াতে আমি ৰৈছোঁ। এইফালে গোটেই কাপোৰ খুলি অৱস্থা নাই। ঘৰত পিন্ধা হাইনেকটো তলত পিন্ধাই আনিছিলোঁ ঠাণ্ডা পাব বুলি, বতৰটো ডাৱৰীয়া যে এইফালে। এতিয়া সেয়া কাপোৰ খুলি অৱস্থা নাই। খাওঁ কৈছে, ভোক লাগিছে বোলে। আৰু দেউতাকে আনিবলৈ গৈছে নামি পেলাই। আৰু এইফালে আমাৰ ছোৱালীজনী খোৱাত ব্যস্ত এতিয়া। কি খাইছা? চকু পাই। ভোক লাগিছিলে নেকি? ভোক লাগিলে বোলে তাই, এতিয়া সেই চকু পাই খাই আছে। গড়ালি পাই গ'লোহি আমি। পামগৈ আৰু ন, আমি বেছি দূৰ নাই ন?
পালোহি আৰু বাহিৰত বহুত হুলস্থুল হৈ আছে যিহেতুকে সেইকাৰণে মই ভিডিঅ'টো কৰিবলৈ ভিতৰলৈ আহিব লগা হ'ল আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাম বাৰু। এয়া ভাইটিয়ে পৰম্পৰা অনুসৰি লখিমীক ভঁৰালত আদৰিছে। ধান দাই উঠাৰ পিছত লখিমীক এজোপা গছত ৰখা হয় আৰু মাঘ বিহুৰ দিনা লখিমীক আদৰি ভঁৰালত সোমোৱাই দিয়া হয় আৰু ভাইটিয়ে এয়াই কৰি আছে এতিয়া। আৰু এইফালে মায়ে পৰম্পৰা অনুসৰি গোহালিত আৰু ভঁৰালত মাহ বান্ধিছে যাতে বছৰটো কোনোদিন কঙালী নহয় আৰু ভোগালী মাহটোৰ দৰে যাতে সদায় ভোগালী হৈ থাকে সেইকাৰণে। আৰু এইফালে মোৰ আইতা আৰু মোৰ ভাইটিৰ পৰিবাৰে জুহালত পিঠা পৰাত ব্যস্ত। এইফালে মেজি বনোৱাত ব্যস্ত। দুভাগ ৰাতি ডেকা ল'ৰাহঁতে মেজি বনোৱাত ব্যস্ত হৈ আছে। এইফালে আমাৰ ছোৱালীজনী কালি ভোগালীৰ ব্যস্ততাৰ কাৰণে বেছি ইয়াতকৈ আৰু দেখুৱাব নোৱাৰিলোঁ আৰু আজি পুৱাৰ ভাগত এইখিনিতে মই ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু পুনৰবাৰ আপোনালোকলৈ ভোগালীৰ হিয়া ভৰা ওলগ জনাইছোঁ। বাই বাই।